হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, বিদুৰ ভাইত অভিনয় কৰা অভিনেতাজনৰ তেওঁৰ ভাল খবৰটো বাৰু আপোনালোকে পালেনে? যদিহে আপোনালোকে তেওঁৰ ভাল খবৰটো চাবলৈ বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভণিৰ পৰা একদম শেষলৈকে চাব লাগিব, অলপো স্কিপ নকৰাকৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এটা লাইক কৰি দিব আৰু আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল বেছি পলম নকৰিবলৈ ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। মোক আপোনাক সদায় মনোৰঞ্জন দিয়া অভিনেতাজনৰ বাৰু ভাল খবৰটো আপোনালোকে চাবলৈ বিচাৰে নেকি? যদিহে চাবলৈ বিচাৰে তেতিয়াহ'লে বলক ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু সকলো অনুৰাগীয়ে এই ভাল খবৰটো পাই আনন্দত উৎফুল্লিত হৈছে। গতিকে বন্ধু বান্ধৱীসকল আপোনাৰো ভাল লাগিব চাই। জনপ্ৰিয় অভিনেতাজনৰ আচল নামটো হৈছে বলিন বৰা। বলিন বৰাৰ ভাল খবৰটো হ'ল তেওঁৰ এখন শ্বৰ্ট ফিল্ম আহি আছে আৰু শ্বৰ্ট ফিল্মখনৰ নাম হৈছে প্ৰহেলিকা তিনিআলি। 23 আগষ্টত মুক্ত লাভ কৰিব এই চিনেমাখন। যদিহে বন্ধু বান্ধৱীসকল আপোনালোকে তেওঁৰ অনুৰাগী হয় আপোনালোকে নিশ্চয় চাই ভাল পাব। গতিকে বন্ধু বান্ধৱীসকল এয়াই আছিলে আজিৰ ভিডিঅ'টো। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাই আছোঁ। আজিলৈ ধন্যবাদ।